জাতি নাই, মোৰ কোনো ভগৱান নাই, মই ভক্ত, মই কাঞ্চনজংঘা। নাহৰণি গাঁৱৰ বালিচাঙৰ নাহৰণি গাঁৱৰ মাধৱ বৰা তেখেতে জুবিনক অনুকৰণ কৰিছে, চেষ্টা কৰিছে, সফল হৈছে। আমি আশা কৰিম তেওঁ আৰু আগবাঢ়ি যাব। আজি আমি মঞ্চত পাই আমি তেখেতৰ লগত দুই এষাৰ কথা আদান প্ৰদান কৰিম। তেখেতে জুবিনক অনুকৰণত কেনেদৰে সফল হৈছে সেইটো আপোনালোকে নিশ্চয়কৈ দেখিব। গতিকে মই পোনপ্ৰথমে আমাৰ জুনিয়ৰ জুবিন মাধৱ বৰাৰ কাৰণে আপোনালোকৰ এটা হাত চাপৰি আশা কৰিছোঁ। আপোনালোকে চিনেমা চাইছে নাই? চবে চাইছে আৰু চিনেমা চাব লাগিব, চাব নাই? খাটাং অলপ চিঞৰ লাগিব, অলপ কম আছে বাৰু, দোকান ৰেষ্টটো লাগিব খালি ষ্টাৰ্ট কৰি দিম লাহেকে। মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মই ভক্ত, মই কাঞ্চনজংঘা। আমি নতুন প্ৰজন্ম, ইচ্ছা কৰি যাক জ্বলাবও পাৰো, সলাবও পাৰো। যদি বাৰে বাৰে পলিটিক্স কৰি দিয়ে আমি দেশ জ্বলাই দিম, চিধা কথা। ধ্যান দা খালি নকৰোঁ। আমি এতিয়া ৰাইজসকল আমি জুনিয়ৰ জুবিনৰ লগত আমি দুই এষাৰ কথা পতাৰ কাৰণে আগবাঢ়িছোঁ। আমি জুনিয়ৰ জুবিন মাধৱ বৰা, আমাৰ এটা প্ৰশ্ন যে তুমি কেতিয়াৰ পৰা জুবিনক অনুসৰণ কৰিছা? মই সৰুৰ পৰা ভাল পাওঁ জুবিনক, সৰুৰ পৰা মই ভাল পাই গৈ আছোঁ আৰু লাইফলৈকে ভাবিছোঁ। আচ্ছা, তুমি এতিয়া পঢ়া শুনা কিমান কৰিছা বা জুবিনক অনুসৰণ কৰাৰ লগে লগে তুমি পঢ়া শুনাটো আগবঢ়াই যাব? চব কৰিব লাগিব, পঢ়া শুনাও কৰিব লাগিব আৰু মোৰ নিজৰ লাইফৰ কথাও ভাবিব লাগিব। কথাটো তুমি এইটো ক'ৰ পৰা অনুপ্ৰেৰণা পালা যে জুবিনক তুমি মানে যে অনুকৰণ কৰাৰ চেষ্টা কৰিছা? তুমি প্ৰেৰণাটো ক'ৰ পৰা পাইছা? মোৰ লগৰ কিছুমান আছে, মই জুবিনক সৰুৰ পৰা ভাল পাওঁ। মই সৰুৰ পৰা মই জুবিনৰ ডাইলগ চাওঁ, কথা বতৰা চাওঁ, জুবিনৰ চব বস্তু চাওঁ। আৰু ছোৱালী এজনী ভাল পালেতো চব বস্তুৱে চাব লাগিব। কথাটো এইটো, মানে ছোৱালীৰ নিচিনা মোৰ দাদা, জুবিনৰ মোৰ দাদা নিচিনা। কথাটো এইটো। কেতিয়াবা জুবিনক লগ পোৱাৰ চেষ্টা কৰিছানে বা সৌভাগ্য হৈছে? একো নাই, জুবিনাই কৈছে মোক মেছেজ এটা দিছে কিতাপ তই, জুবিনা মেনেজাৰ জুবিনাই কৈছে মোৰ নিচিনাই পাগল দেখোন। জুবিনাই লগ ধৰিব, এতিয়া জুবিনদাৰ প্ৰগ্ৰেম চলি আছে, তাৰপিছত মোক লগ ধৰিব, খাৰঘুলিত যাবলৈ কৈছে, মই গুচি যাম তাৰে। তুমি জুবিনৰ কোনখিনি গুণ ভাল পোৱা? কোন ভাল পালেতো চব ভাল পাব লাগিব, এই গুণটো বেয়া পালে নহ'ব নহয়, চব ভাল পাব লাগিব। এফালৰ পৰা চব ভাল পাওঁ মই। কথাটো এইটো। তুমি কি খাই ভাল পোৱা? মই চেনি খাই ভাল পাওঁ, না চব খাই ভাল পাওঁ, চেনিটো মই বেছি ভাল পাওঁ। কথাটো এইটো। জুবিনৰ এটি ডাইলগ তুমি আমাৰ ৰাইজৰ কাৰণে দিয়াছো ধুনীয়াকৈ। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে। কি আমাৰ বাই যদি পলিটিক্স কৰি থাকে, এই মন্দিৰৰ পাপৰ টাইপৰ, এই মন্দিৰবিলাক ঘিন ঘিন দেখিছেনে বাৰু? চব পেটটো ওলালে আৰু এনেকুৱা মানুহ খাই দিলেতো একো কাম নকৰে, আকৌ লেকচাৰ বেছি হয় আৰু খালি। কেতিয়াবা জুবিনে কয় যে মই নকওঁ বাৰু এইটো, যে জুবিনে কয় জেছ মই কাকো কয়, এইটো কোৱাচোন। মই গান তাও খাতি নকৰোঁ, মোক জইন কৰিলে মই জইন কৰিম, চিধা কথা। গান তাও খাতি নকৰোঁ। মোৰ চিনেমা আহি আছে, চিনেমা চাবলৈ যাওঁ। ডক্টৰ বেদে চালে নাই? চবেই চালে। মই নতুন মানুহ ওলাইছোঁ, পকেট বিহু এনেকৈ থাকিলে হ'ল আৰু এনেকুৱা গান আহিছে। মই হিন্দী চিনেমা গৈ আছোঁ, মোৰ অসমৰ ল'ৰা ছোৱালীকেইটা মই চাই আছোঁ বাৰু, কৰিব লাগিব চিনেমা। আৰু কি চিনেমা আহি আছে? জুলু বুলি এখন আহি আছে, বাপ বুলি এখন আহি আছে। জুলুখন ইংলিছত বনাওঁ, বাহিৰত শ্বুটিং হৈ আছে। কথাটো আৰু চিনেমা আহিব, চাব লাগিব চিনেমা। মোৰ বন্ধু চিনেমা এখন আহি আছে, সি নাম দি নাই খালি, চবই চাব লাগিব মোৰ বন্ধু চিনেমা। জুবিনৰ হৈ কেতিয়াবা গান গোৱা নেকি? মই গান তেনেকুৱা গাই পোৱা নাই।
ঐ মৰিলং লাগি যায় চুহিলং লাগি যায় মোৰ নাগাওঁ এতিয়া মোৰ গলাটো বেয়া হৈছে মোৰ মন নাই আজি গান গাবলৈ। বাকী এতিয়া আমাৰ বিহুবলীয়া ৰাইজৰ কাৰণে কি ক'বা? চবকে ধন্যবাদ মন দিছোঁ সকলোৱে আহিছে ভাল লাগিছে অনুষ্ঠান ভাল হওক ভাল ছিংগাৰ আহিছে গান গাব মই শুনিম পাৰোঁ। আমি মাধৱ বৰাই যাতে আগবাঢ়ি যাওক আমি সেইটো আশা কৰিছোঁ। তেওঁ যাতে তেওঁ যিটো ইচ্ছা কৰিছে তেওঁ যিটো আশা কৰিছে সেইটো সফল প্ৰাপ্তি হওক। গতিকে তাৰ বাবে জেবি কলেজত 7জনীমান গাৰ্লফ্ৰেণ্ড আছিলে মোৰ। জেবি কলেজত মোৰ ধেৰ প্ৰেম আছিলে মোৰ ইয়াতো আছে নেকি ধৰিব নোৱাৰিলোঁ বাৰু। এই ছোৱালীজনী ভাল লাগিছে ভালো লাগিছে কালি বেলেগ একো লাগে নাই কথাটো জ্ঞানটাও খাতি নকৰোঁ মোৰ ইয়াতে আছে আৰু যদি সোধক এতিয়া সুধিব লগাতো ধেৰ আছে তথাপিতো জুবিনৰ অনুকৰণত তুমি কিমান সফল হৈছা কিমান মৰম চেনেহ পাইছা ইয়াৰ উপৰিও তুমি ক'ৰবাত প্ৰগ্ৰেম কৰিছা নেকি? মই প্ৰগ্ৰেম কৰিছিলোঁ বালিজানত প্ৰথম কৰিছিলোঁ মোৰ লগৰ এটা আছিলে লগৰটোৱে মোক ফোন কৰি মাতিছে তো ডাইলগ দিব লাগিব মই দিছোঁ ডাইলগ তাৰ পৰা মই ফেমাছ হৈছোঁ আৰু মোৰ দাদা এজন আছে বালিজান বুলি নহয় চবতে জেগাত ৰেলগেটত কৰিছোঁ পাবত কৰিছোঁ চতিয়াত কৰিছোঁ ধেৰ প্ৰগ্ৰেম সেইটো কথাটো দৰ্শকৰ পৰা সমাদৰ পাইছা পাইছোঁ ৰাইজক সহায় কৰিলোঁ মই আছোঁ মই ৰাইজৰ লগত আছোঁ মোৰ বানপানীত মোৰ ধেৰ টকা যায় প্ৰগ্ৰেমৰ পইচা নাথাকে মোৰ কাৰোবাৰ বানপানী খৰচ কাৰোবাৰ পঢ়া খৰচ কাৰোবাৰ কেঞ্চাৰ দি থাকা 20,000 30,000 40,000 জুবিনে জানেই দিব বুলি নিষ্ঠাইটো নিদিয়ে ময়ে দিব লাগিব আৰু এইবিলাক পইচা এনেদৰে দি জুবিনৰ ঘৰেই বনাবলৈ পইচা হোৱা নাই মোৰ মই সৰু পৰাই তেনেকুৱা মোৰ দেউতাও তেনেকুৱা ময়ো তেনেকুৱা ৰাইজসকল পুনৰবাৰ মাধৱ বৰাই যেতিয়া আগবাঢ়ি যাওক তাৰ বাবে পুনৰবাৰ এটা হাত চাপৰি আপোনালোকৰ পৰা আশা কৰিছোঁ। থেংক ইউ লাভ ইউ আকৌ আহিম ইনে আধা ঘণ্টা গান গাই যাম কেতিয়াবা থেংক ইউ লাভ ইউ